Hello everyone, কেনে আছে আপোনালোক? আশা কৰোঁ সবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মটৰ পনীৰ ৰেচিপি বুলি তেনেকুৱা একো নাই। একচুৱেলি মই কেনেকৈ বনাওঁ সেইটোৱেই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। হাজবেণ্ডে কেইদিনমান ধৰি কৈ আছিল মটৰ পনীৰ বনাবলৈ, চ' ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যদি ভাল লাগে তেন্তে ট্ৰাই কৰি চাব পাৰে আৰু আপোনালোকে কেনেকৈ বনায় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আশা কৰোঁ ভিডিঅ'টো ভাল পাব আৰু যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, বেকগ্ৰাউণ্ডত বহুত কিবা শব্দ হৈ আছে, সেইবোৰ প্লিজ ইগন'ৰ কৰিব। যিহেতু মোৰ বেবী আছে, চ' তাই বহুত কিবা শব্দ কৰি থাকে, ছাইডত খেলি আছে যিহেতু তাই, চ' প্লিজ এইবোৰ ইগন'ৰ কৰি দিম। এইপিনে মোৰ মিপচাই খেলি আছে। মিপচা কি খেলিছা? আৰু এইপিনে মিষ্টাৰে কাম কৰি আছে লেপটপত। আৰু এইয়া মিপচা কি বনাইছা? মেগী বনাইছা? মোক দিবা? কিয়? দিয়া, থেংক ইউ। তেনেহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত বহাই লৈছোঁ এটা কেৰাহী আৰু কেৰাহীত দি দিছোঁ তেল আৰু ইয়াত দি দিছোঁ দুটা পিঁয়াজ এনেকৈ কাটি, আৰু পিঁয়াজখিনি এনেকৈ লৰাই লৈছোঁ। আৰু ইয়াত দি দিম আমি এতিয়া বিলাহীও 3টামান কাটিছোঁ, এনেকৈ কাটি ইয়াত দি দিছোঁ। দি এনেকৈ অলপ লৰাই লৈছোঁ। আৰু এতিয়া দি দিম কেঁচা জলকীয়া আৰু লগতে আদা নহৰুৰ পেষ্ট 2 চামুচমান, আৰু দি এইখিনি ভালকৈ মিক্স আপ কৰি ল'ম। আৰু এইখিনি এনেকৈ 5 মিনিটমান ঢাকনিৰে ঢাকি থৈ দিম কোমল হোৱালৈকে। এয়া ঢাকনিৰে ঢাকি দি দিছোঁ আৰু 5 মিনিট হোৱাৰ পিছত এতিয়া আকৌ এয়া কোমল হৈ গ'ল অলপ, আৰু এইখিনি দি দিম গ্ৰাইণ্ডাৰত, দি এয়া দি দিছোঁ আৰু এয়া মোৰ পেষ্ট হৈ গ'ল। এতিয়া আকৌ এটা কেৰাহী বহাই ল'ম আৰু কেৰাহীত দি দিছোঁ তেল আৰু দি দিছোঁ গোটা জিৰা 2 চামুচমান। আৰু এতিয়া দি দিছোঁ জলকীয়া গুড়ি 1 চামুচ আৰু আধা চামুচ, দি এনেকৈ অলপ লৰাই লগে দি দিছোঁ পেষ্ট। আৰু এইখিনি আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া দি দিম ধনিয়া পাউডাৰ 2 চামুচমান আৰু হালধি আধা চামুচ। এতিয়া আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। এয়া চাওক কেনেকুৱা কালাৰটো হৈছে। কালাৰটো চেঞ্জ নহ'লৈকে এইখিনি ভাজি থাকিব লাগিব। আৰু এতিয়া দি দিছোঁ অলপ নিমখ সোৱাদ অনুসৰি। এয়া এনেকৈ ভালকৈ লৰাই থাকিম আৰু ঢাকনিৰে ঢাকি দিম অলপ টাইম। ইয়াত তেল নোহোৱালৈকে এইখিনি লৰাই থাকিব লাগিব, মানে মছলাখিনি ভাজি থাকিব লাগিব যেতিয়ালৈকে কালাৰটো চেঞ্জ নহয়, ব্ৰাউন নহয় যেতিয়ালৈকে। এই আমাৰ কালাৰটো চেঞ্জ হৈ আছে। আৰু এয়া চাওক আমাৰ তেলো ওলাই গ'ল মছলাৰ পৰা, আৰু মানে তেল ওলাই গ'লেই গম পোৱা যাব যে মছলাটো ভাজা হৈ গ'ল। আৰু এতিয়া এয়া দি দিছোঁ পনীৰ দি আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। এইখিনি এনেকৈ ভালকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া দি দিম ইয়াত মটৰ দি দিছোঁ। দি কিনে আকৌ ভালকৈ মিক্স আপ কৰি ল'ম। মিক্স আপ কৰি লোৱাৰ পিছত ইয়াত দিব লাগিব এতিয়া পানী, আৰু এতিয়া 1 কাপ পানী দি দিছোঁ। দি এইখিনি ভালকৈ আকৌ মিক্স কৰি দিছোঁ। দি এতিয়া এইখিনি মিক্স কৰি লোৱাৰ পিছত হাই ফ্লেমত 5 মিনিটমান ৰাখিব লাগিব। এয়া 5 মিনিট হৈ গ'ল। আৰু এতিয়া আমি ইয়াত দি দিব লাগিব গৰম মছলা, 1 চামুচ গৰম মছলা দি দিছোঁ। আৰু দি দিছোঁ ধনিয়া, দি এনেকৈ আকৌ ভালকৈ মিক্স কৰি লৈছোঁ। লৈ আকৌ 5 মিনিট এনেকৈ ল' ফ্লেমত আকৌ ৰাখিব লাগিব। আৰু ৰখাৰ পিছত এইখিনি ৰেডি হৈ যাব। আৰু আপোনালোকে এনেকৈ বনাই খাব পাৰে, ট্ৰাই কৰিব পাৰে এনেকৈ। আৰু আপোনালোকে কেনেকৈ বনায় মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু মই এনেকৈয়ে বনাওঁ, আৰু ৰুটি ভাতৰ লগত নানৰ লগত খাই বহুতে টেষ্টি হয়।
আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভাল লাগে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এইখিনি পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'লৈ বাই বাই